বতৰৰ ফল বতৰত নাখালে জানো হ'ব, সেয়ে আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো মই কঁঠালৰ পৰাই। গুড মৰ্ণিং, মই ইমনুৱে মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পাব বুলি। যদিহে কোনোবা ব্যক্তিয়ে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মইনো দিনটো ঘৰত থাকি কি কৰোঁ তাকে দেখাম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কঁঠাল কেইফুটামান উলিয়াই ল'লোঁ। এতিয়া খাম মই কঁঠাল ৰুটিৰ লগত। যিহেতুকে আজি ৰুটিৰ লগত খাবলৈ ভাজি চব্জি একোৱেই নবনালোঁ, সেইকাৰণে ভাবিলোঁ কঁঠালটো পকি আছে যিহেতুকে কঁঠালটোকে খোৱা যাওক। আপোনালোকে বাৰু পকা কঁঠাল খালেনে জনাবচোন, আৰু ৰুটিৰ লগত এনেকৈ কোনে খায় সেয়াও জনাব। কঁঠালটো খাবলৈ কিন্তু বৰ মিঠা আছিল। আৰু এতিয়া মই খাই লওঁ। সকলো কাম বন সামৰি এতিয়া আহিছোঁ মই তাঁতখন ববলৈ বুলি। এইফালে মোহৰাকেইটা লৈ আহিছোঁ আৰু কাপোৰখিনিও লৈ আহিছোঁ একেবাৰে মেলিবলৈ বুলি। আৰু এইখন হৈছে মোৰ তাঁতখন। মই লগাইছোঁ ৰঙা ৰঙৰ মেখেলা, আৰু মেখেলাখনত ফুল বাচি থকা হৈছে। আজি এই মেখেলাখন শেষ হ'বগৈ আৰু চিনটো এইডোখৰতে আছে। আৰু এতিয়া মই কাপোৰখিনি মেলি লওঁ। এতিয়া মই বাচি আছোঁ তৰা ডিজাইনৰ এটা বুটা, মাজে মাজে বাচিছোঁ বুটাকেইটা। আৰু কেনেকৈ বাচিছোঁ চাওকচোন আপোনালোকে অকণমান। ভিডিঅ'টো শেষত একেবাৰে দেখাম বাৰু আপোনালোকক ফুলটো। আৰু এতিয়া যিহেতুকে ভাত খাবৰ টাইম হৈছে সেইকাৰণে আহিলোঁ পাকঘৰলৈ। আৰু দেখিছেনে ইমান পৰুৱা হৈছে। আনিছে মোৱা মাছ, ভাবিলোঁ কিবা এটা বনাওঁ পিঁয়াজ দি। মাছখিনি ধুনীয়াকৈ পিঁয়াজৰ লগত ভাজি বনাই দিলোঁ। আৰু এইফালে অকণমান থৈ দিছিলোঁ মই প্লেটতে বেছিকৈ ফ্ৰাই কৰি অকণমান পিটিকা বনাম বুলি। আৰু বাৰীলৈ আহিলোঁ মান ধনিয়া দুখিলামান ছিঙি ল'বলৈ। এনেকৈ মাছৰ পিটিকা আপোনালোকে কোনে খায় বাৰু জনাবচোন। এনেকৈ পিটিকা খাই বিৰাট ভাল লাগে নহয়নে? আৰু এতিয়া মই ভাত খাবলৈ বাঢ়ি ল'লোঁ। এইফালে মাছৰ পিটিকা, এইফালে পিঁয়াজ দি মাছ ভাজি, আৰু এইফালে দালি। এতিয়া মই ভাত খাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক মই কি কৰি থাকোঁ দিনটো। ভাত পানী খাই বৈ আকৌ আহি গ'লোঁ নিজৰ কামত। এইফালে মই তামোল এখন চুবাই আছোঁ। আৰু প্ৰায় ফুলটো শেষ হ'বলৈ হৈছে, আৰু অথনি শেষ কৰিব নোৱাৰিলোঁ ফুলটো। আৰু এইটোৱে হৈছে অথনি বাচি থকা বুটাটো, মাজতে দি দিছোঁ অলপমান ৰঙা সূতা বাচি। ফুলৰ ডিজাইনটো বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু আজি ভিডিঅ'টো চাই কেনে পালে সেয়াও জনাব। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আজিলৈ আহোঁ, বাই বাই।